এইফালে মই হাতত লৈ আছোঁ মৌ দেই, আমাৰ জাবা বেটিয়ে মৌ খায়। এয়া মৌ দি তাইক মই এতিয়া ব্ৰেড দিম। মৰ্ণিঙতে ব্ৰেকফাষ্ট কৰাবলৈ এয়া আমাৰ আছে জাবা বেটি কাপোৰ নিপিন্ধে দেই, বহুত বেছি তাই গৰম হয়। আৰু এইফালে মই মৌ লৈছোঁ আৰু এইফালে ব্ৰেড আছে। ৰ'বা পৰিব দেই যাম। মৌ আৰু ব্ৰেডৰ লগত তাই এনেকৈ খাব বোলে আজি। এনেকৈ দি দিওঁ, তাই খাই বহুত বেছি ভাল পায় মৌ, কিয়নো ইয়াতে দি দিওঁ দেই ছাইডত হৈ যাব। ছাইডত লাগি গ'ল, লোৱা এখন লোৱা, ছাইডৰখিনি লৈ লোৱাচোন। মজা ন? বিচনা নেপেলাবা দেই মোৰ। চেপা খাই ভাল পাই কমেণ্ট কৰি জনাবচোন দেই। মই এয়া ধুনীয়াকৈ চেপা বনালোঁ, কিয়নো ইয়াত মই কি দিছোঁ জানে, ভাতকেৰেলা পাত, নহৰু আৰু জলকীয়া, পিঁয়াজ, নিমখ, অকণমান হালধি গুড়ি, তাৰে এনেকৈ মই এই পেষ্টটো বনালোঁ আজি। বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে এনেকৈ যদি খোৱা নাই যে এবাৰ ট্ৰাই কৰিব, বহুত বেছি ভাল লাগে এনেকৈ চেপা খাই। চেপা নহয় আৰু মাছ দি বনাইছোঁ, আৰু চেপা মাছ দিয়া নাই বাৰু, অনলি মাছ দিছোঁ ইয়াতে। ঠিক আছে, আজিলৈ বাই।